টু মাই চেনেল আকাশ। আজি আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম শোণিতপুৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত এখন বিশেষ জেগা তেজপুৰৰ আমাৰ অগ্নিগড় পাহাৰৰ অনিৰুদ্ধ হ'ল আমাৰ স্বয়ং বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ নাতিনী। আপোনালোকৰ কাৰণে এটা বিশেষ প্ৰশ্ন মই ৰাখি থলোঁ, এইখিনি কি ফুল আপোনালোকক মই জনাবচোন। যিসকলে ভিডিঅ'টি চাই আছে, গতিকে এই ফুলটো এটা বৰ ধুনীয়া ফুল, ভাল লাগিলে ফুলটো, ৰঙা ৰঙা সৰু সৰুকৈ ফুলে। গতিকে এই ফুলটো কি ফুল আপোনালোকক অকণমান জনাবচোন। অগ্নিগড় পাহাৰৰ আমি তলফালৰ পৰা আমি অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ, আমাৰ কেমেৰা কেটচ কৰি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। সুন্দৰ পৰিৱেশ। এইটো এটা বিশেষ শিল, কেলে পাইছা, এইটো এটা বিশেষ শিল। এইটো এটা সুন্দৰ মিউজিক দি পেলাই গভৰ্ণমেণ্টে ৰাখিছে, এটা বক্স ফিটিং কৰি পেলাই এটা সুন্দৰ পৰিৱেশ। ইয়াত সদায় গান বাজি থাকে, গান বাজানা সদায় প্লে কৰি ৰাখে, যাতে দৰ্শকসকলে বিয়াৰ পৰিৱেশ চাই পেলাই মোহিত হৈ যাব পাৰে। গতিকে তেনেকুৱা ধৰণৰ সুবিধা কৰি ৰাখিছে।